কিমান ডাঙৰ পাতিছে তেখেততকৈ বহুত ডাঙৰ আমি পাতিছোঁ আপোনালোকে হাগ্ৰামা মহিলাৰ মিটিংটো মানে বহুত ভালকৈ কয় আমাৰতো কিয় নকয় আমাৰতো কৈ চাওকচোন হা ইমান বছৰটো 17 বছৰে কৈছিলে একো কামত নহ'ল কৰাপশ্যন হ'ল হত্যা হিংসা কিমান বেয়া পৰিৱেশ গ'ল তাৰপিছত হাগ্ৰামা মহিলাৰ মিটিং এটা হ'লে এইটো মানে কয় যে হাগ্ৰামা ডাঙৰ মিটিং কৰিছে আমাৰো কওক আমাৰো হৈ আছে কেইদিনমানৰ পিছত আমাৰতো কোনোদিন কোৱা নাই আপোনালোকৰ ডাঙৰ মিটিং হৈছে কি কৰিছে বুলি কেনে মিটিংটো চবেই কৰিব ইলেকশ্যন আহিলে তৃণমূলো কৰি গৈছে যোৱা নাই জানো গোসাইগাঁৱত কেইদিনমান আগতে শ্ৰীৰামপুৰত তৃণমূলো মিটিং কৰি গৈছে চ' ইলেকশ্যন পলিটিকেল পাৰ্টিটোতো ইলেকশ্যন আহিলে মিটিং কৰিবই আৰু কিন্তু হাগ্ৰামা মহিলাৰী যিটো কৈছে আপোনালোকে আগৰ যিটো টেষ্ট আছিলে হাগ্ৰামা মহিলাৰী ক'লে আপোনালোকে আগতে যেনেকৈ অলপ মানে তীখা অলপ মানে জ্বলা অলপ মিঠা এনেকৈ ভাবিছিল সেই তীখা মিঠা জ্বলা আৰু হাগ্ৰামা মহিলাৰী নাই আৰু এতিয়া হাগ্ৰামা মহিলাৰী এই দুদিনমান অলপ ইফাল সিফাল কৰিব পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছতো আৰু দোকান একদম সম্পূৰ্ণভাৱে বন্ধ হৈ যাব আপোনালোকে চাই থাকক ঠিক আছে।